মই কালি এটো কিনিলো সুঙা চাউল গাখীৰ দি খাওলে ভাল হ'ব বুলি কৈছে বহুত বছৰৰ মূৰত খাম আৰু আজি কি কিনিলো কালি এয়া সৰিয়হ কিনিলো তিল কিনিলো আৰু কেঁচা হালধি মই বিচাৰি আছিলো একেবাৰে সব বৰা চাউল আৰু এয়া কি মাটিমাহ আৰু এয়া বগৰী আৰু আছে আচাৰ নহৰুৰ আচাৰ আৰু এটো মেথি আচাৰ সুঙাটো অলপ গেছত গৰম কৰি লৈছো যিহেতু কালিৰে হয় আজিৰ মোৰ ব্ৰেকফাষ্ট সুঙা চাউল অফিস পালোহি কৃষক মেলাৰে পাৰ্ট আছিলে কৃষক প্ৰশিক্ষণ তাৰে এটা অভিন্ন অংগ হিচাপে তেওঁলোকো আমাৰ এতিয়া আমি খেতি কৰো গতিকে কথাটো হৈছে মাছৰ এই যিখিনি আমি মানে বৰ্তমান খেতি কৰি আছো তাতো আমি পৰিৱৰ্তন আনিব লাগিব কৃষক বন্ধু বান্ধৱীসকলৰ সহযোগত ট্ৰেইনিং পাৰ্টটো খুব ধুনীয়াকৈ পাৰ হ'ল ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ